অসম চৰকাৰে গাঁও পঞ্চায়তৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিটো অঞ্চল পোহৰাই তোলাৰ লগতে গ্ৰামাঞ্চলৰ পথত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে পথৰ কাষত স্থাপন কৰিছে সৌৰচাকি। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰতিটো সৌৰচাকিৰ বিনিময়ত আবণ্টন দিছে ৩৫,০০০তকৈ অধিক টকা। কিন্তু পঞ্চায়তে যোগান ধৰা সৌৰচাকিৰ নামত ঠিকাদাৰে নিম্নমানৰ সৌৰচাকি যোগান ধৰি ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন হৈছে। তিনিচুকীয়া জিলাৰ ফিলবাৰী অঞ্চলৰ সৰহসংখ্যক পঞ্চায়ততেই সৌৰচাকিৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। ফিলবাৰী অঞ্চলত বৰ্তমান সময়লৈকে সৰ্বাধিক সৌৰচাকি বিফল হোৱা পঞ্চায়ত হৈছে বিজুলীবন আৰু গাভৰুভেটি গাঁও পঞ্চায়ত। বিজুলীবন গাঁও পঞ্চায়তে ফিলবাৰী টেঙেৰী সংযোগী পথত স্থাপন কৰা অধিকাংশ সৌৰচাকিয়েই বৰ্তমান বিকল হৈ আছে। আন নালাগে পঞ্চায়তৰ সন্মুখত থকা সৌৰচাকিও বিগত এমাহ দিন ধৰি বিকল হৈ আছে। ইফালে ফিলবাৰীৰ মাজমজিয়াত থকা গাভৰুভেটি গাঁও পঞ্চায়ততো সৌৰচাকিৰ নামত একেই ঘটনা সংঘটিত হৈছে। ফিলবাৰীৰ পদুমপথাৰ গাঁৱৰ পৰা ফিলবাৰীৰ ৰূপজানলৈকে প্ৰায় ৮ কিলোমিটাৰ মূল পথত ঠিকাদাৰে স্থাপন কৰা সৌৰচাকি প্ৰায় ৩ মাহ দিন ধৰি বিকল হৈ আছে। কিন্তু এইসমূহ পুনৰ ভাল কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ প্ৰতিনিধিৰ তিলমানো গুৰুত্ব পৰিলক্ষিত হোৱা নাই, যাৰ বাবে সন্ধিয়া হোৱাৰ লগে লগে সমগ্ৰ পথছোৱা আন্ধাৰ হোৱাৰ লগতে পঞ্চায়তৰ কাৰ্যালয়কেইখন আন্ধাৰত ডুব গৈ থাকে। এক দুৰ্নীতিবিহীন অসম গঢ়াৰ লক্ষ্যৰে কাম কৰা চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক অঞ্চলটোৰ সৌৰচাকি স্থাপনত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ অঞ্চলটোৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন লগতে স্থানীয় ৰাইজে আহ্বান জনাইছে। ফিলবাৰীৰ যি দুখন পঞ্চায়ত, ফিলবাৰী গাভৰুভেটি গাঁও পঞ্চায়ত আৰু বিজুলীবন গাঁও পঞ্চায়ত, তাৰ যি ষ্ট্ৰীট লাইটৰ যি আঁচনি, সেই আঁচনিসমূহ আমি এতিয়া দেখিবলৈ পাইছোঁ যে সকলো দিশে অন্ধকাৰ হৈ আছে। আমি যদি চাওঁ যে ফিলবাৰী মূল পথছোৱাত কিন্তু জ্বলি আছে, কিন্তু অকণমান ভিতৰলৈ যদি আমি আগুৱাই যাওঁ তেন্তে আমি দেখি পাম অধিকাংশ ষ্ট্ৰীট লাইটেই বন্ধ হৈ আছে। গতিকে এই আঁচনিসমূহ কিমান সঠিকভাৱে ৰূপায়ণ হৈছে তাক লৈ এটা বৃহৎ প্ৰশ্ন, আৰু এই প্ৰশ্নসমূহ কেতিয়া সমাধান হ'ব নাজানো, কিন্তু আমি ফিলবাৰী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এই যি কেলেংকাৰী বা দুৰ্নীতি, ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দাবী জনাইছোঁ যাতে এই কেলেংকাৰীবিলাক সোনকালে সমাধান হয়। আমি যিসকল ঠিকাদাৰ তেওঁলোকৰ পৰা জনামতে গম পাইছোঁ যে এটা ষ্ট্ৰীট লাইট ৩৫,০০০ টকাৰ, আৰু ৩৫,০০০ টকাৰ ষ্ট্ৰীট লাইট ৩৫ ঘণ্টাও সঠিকভাৱে জ্বলিছেনে নাই সেয়া কিন্তু স্থানীয় ৰাইজে ক'ব, আৰু আমিও প্ৰত্যক্ষ কৰি আছোঁ। গতিকে এই কেলেংকাৰীসমূহ যাতে অতি সোনকালে সমাধান হয়। ফিলবাৰী অঞ্চলত প্ৰতিটো গাঁও পঞ্চায়তে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত যিমান পুঁজি আহে প্ৰত্যেক পুঁজিৰে 10% খৰচ কৰিব লাগে ষ্ট্ৰীট লাইটৰ নামত। আজিৰ পৰা প্ৰায় এবছৰৰ আগৰ পৰাই ফিলবাৰী অঞ্চলৰ গাঁওভেটি গাঁও পঞ্চায়ত হওক, বিজুলীবন হওক, লগতে স্থানীয় যিখিনি পঞ্চায়ত আছে সেই পঞ্চায়তসমূহে 10% খৰচ কৰিছে। কিন্তু সেই 10% ষ্ট্ৰীট লাইটৰ নামত খৰচ কৰিছে, কিন্তু যিমান টকা মোকলাই দিয়া হৈছে এটা ষ্ট্ৰীট লাইটৰ নামত প্ৰায় 35,000তকৈ অধিক টকা মোকলাই দিয়া হৈছে ষ্ট্ৰীট লাইটৰ নামত। কিন্তু অতিকৈ দুখৰ কথা, যিমান ষ্ট্ৰীট লাইট লগোৱা হৈছে প্ৰায় 15,000 টকা ষ্ট্ৰীট লাইট লগোৱা হৈছে। এইটো কথা আমাৰ নহয়, যিসকলে এই ষ্ট্ৰীট লাইটসমূহ, যিসকলে ঠিকাদাৰ ষ্ট্ৰীট লাইটসমূহ বনাইছে সেই ঠিকাদাৰসকলৰ মুখৰ পৰাই এইটো কথা শুনিব পৰা গৈছে। প্ৰায় ষ্ট্ৰীট লাইটৰ দাম 15 টকা। এতিয়া আপোনালোকে ভাবি চাওক, যিটো ষ্ট্ৰীট লাইট এখন চৰকাৰে প্ৰায় 35,000 টকাৰ ওপৰত দিছেগৈ, কিন্তু সেই ষ্ট্ৰীট লাইটত 15,000 টকা খৰচ কৰা মানে প্ৰায় 60% টকা ঠিকাদাৰৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকলে মিলি পিনে আত্মসাৎ কৰিছে। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়, লগতে অসমৰ গ্ৰামোন্নয়ন পঞ্চায়ত মহোদয় ডক্টৰ ৰঞ্জিত দাস ডাঙৰীয়া, আপুনি এবাৰ এই পঞ্চায়তসমূহত হোৱা দুৰ্নীতিৰ কথা এবাৰ চিন্তা কৰক, চাই লওক। আপোনালোকে ভাবি আছে পঞ্চায়তসমূহত আমি দিয়া ষ্ট্ৰীট লাইটে উজ্বলাই তুলিছে, কিন্তু পঞ্চায়তসমূহৰ পথসমূহ উজ্বলাই তোলা নাই। ঠিকাদাৰসকলে লগতে পঞ্চায়ত প্ৰতিনিধিসকলে নিজৰ পকেট উজ্বলাই তুলিছে। এই আমি এতিয়া যিটো স্থানত উপস্থিত আছোঁগৈ, সেই স্থানত প্ৰায় বিজুলীবন পঞ্চায়তৰ পৰা এই পথছোৱাত টেঙেৰীয়া ফিলবাৰী পথছোৱাত প্ৰায় 2 কিলোমিটাৰ দূৰত্বত 6টা আছে ষ্ট্ৰীট লাইট, কিন্তু আটাইতকৈ দুখৰ কথা 5টা ষ্ট্ৰীট লাইট বেয়া হৈছেগৈ। তাতকৈ আটাইতকৈ দুখৰ কথা, বিজুলীবন পঞ্চায়তৰ সন্মুখত থকা ষ্ট্ৰীট লাইট আৰু গাভৰুভেটি পঞ্চায়তৰ যি সন্মুখত যি ষ্ট্ৰীট লাইট আছেগৈ সেই ষ্ট্ৰীট লাইট দুইটা বেয়া হৈ আছেগৈ। ইমান লজ্জাজনক কথা আপুনি চিন্তা কৰক। এতিয়া যি সময়ত পঞ্চায়তটো পোহৰ হ'ব লাগিছিলে সেই সময়ত কিন্তু পঞ্চায়তটোত
সকলোফালে বিদ্যুতৰ সেৱা হৈ উজ্বলা আছেগৈ, কিন্তু পঞ্চায়তটো থকা ভিতৰৰ ষ্ট্ৰীট লাইটটো বেয়া বিকল হোৱাৰ কাৰণে আজি পঞ্চায়তটো একেবাৰে আন্ধাৰ হৈ আছেগৈ। অসমত এতিয়া কি চলি আছে? দুৰ্নীতি দুৰ্নীতি দুৰ্নীতি, নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈকে কেৱল দুৰ্নীতি চলি আছে। আমি দুৰ্নীতি কিয় চলাই নাই বুলি ক'ম, এইখন গাঁও পঞ্চায়ত, মোৰ পিছফালে থকা এখন গাঁও পঞ্চায়ত আৰু তাৰ সন্মুখতে আছে এটা ষ্ট্ৰীট লাইট। এই ষ্ট্ৰীট লাইটটোত কি হৈছে জানেনে? আজি প্ৰায় 6 মাহ ধৰি বিকল হৈ আছে। এই লাইটটো জ্বলা নাই। ইয়াত যে পঞ্চায়তবিলাকত যে দুৰ্নীতি চলা নাই, পঞ্চায়তবিলাকত যে কমিশ্যন নৰা চলা নাই, আমি ইয়াত কেনেকৈ প্ৰশ্ন নুতুলিম? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানে ফুলজাৰি নামাওক কিয়, অসমত দুৰ্নীতি মুক্ত কৰিম, অসমত দুৰ্নীতি নাই, ফুলজাৰি নামাওক কিয়, আপুনি আহি চাই যাওকহি পিছফালে পঞ্চায়ত, আগফালে ষ্ট্ৰীট লাইট জ্বলা নাই। ইয়াতে যে বেবেৰিং বাং যে চলি আছে, পঞ্চায়তবিলাকত যে বেবেৰিং বাং চলি আছে, পঞ্চায়তবিলাকক কেৱল পঞ্চায়তৰ প্ৰতিনিধিসকলে কেৱল পকেট গৰম কৰিবলৈ আহে, ঠিকাদাৰসকলে পকেট গৰম কৰিবলৈ আহে, এয়া সুনিশ্চিত। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা দাবীত উত্থাপন কৰিছোঁ, এনেকৈ দুৰ্নীতি ৰাজ এইখন অসমত নচলিব, ফিলবাৰীত নচলিব। ইয়াৰ স্পষ্ট কথা। আমি দাবী জনাইছোঁ, এই ষ্ট্ৰীট লাইটসমূহ অহা কালিলৈৰ পৰা তেওঁলোকে সম্পূৰ্ণৰূপে ঠিক ঠাক কৰি দিয়ক, নহ'লে ইয়াৰ কিন্তু তীব্ৰতাৰ আন্দোলন হ'ব। ভয়ংকৰ কৈ থলোঁ, অসমত দুৰ্নীতি নচলিব। এয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।